আজি আহিলোঁ এইখন সাইডত টাইলছ গ্ৰাইনেট লগাই ক্লিয়াৰ হ'ল আপোনালোকে আহক মই দেখাই আছো এয়া মোৰ চেনেলত যিসকল নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক এতিয়া ভিডিওটো আৰম্ভ কৰো আপোনালোকে ভিডিওটো আশা কৰো চাই পেলাই ভালেই পাব আৰু কমেন্টত জনাই দিব কেনেকুৱা হ'ল অলৰেডি টাইলছৰ কাম 4-5 দিনত ক্লিয়াৰ হৈ গ'ল মই আগতে আৰু এটা ভিডিও দিছিলো এটো এটো হয় এখিনি বাকি আছে টাইলছ লগাবলৈ আমার মিস্ত্রি লাগি আছে এখানে এয়া দেখাই দিও কি কাম কৰিছে এ টাইলছ লগাই আছে এখিনি কিচেনৰ তলত ও আচ্ছা কিচেনৰ তলত নহয় সেলেবৰ তলত কাম চলি আছে এটো বেসিন আৰু এই আসাক বেসিনো লগোৱা হ'ল আৰু কিচেনৰ টাইলছ লগোৱা কেনেকুৱা হ'ল আশা কৰো কমেন্টত জনাব ভিডিওটো চাই থাকক হেহলৈকে এটো বেক সাইডৰ বাৰান্দা হয় বাৰান্দা লগত এই লেট্ৰিন বাথৰুম আছে ভিতৰত লেট্ৰিন বাথৰুম টাইলছটো দুনিয়াই লাগিছে চাই পেলাই আৰু এইখিনি বাকি আছে অলপ জায়গা বাকি আছে 2-3 দিনৰ ভিতৰত শেষ হৈ যাব মই একচুয়ালি গোটেখিনি ঘৰৰ টাইলছ লগোৱা হ'ল হেখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো মাজত স্কিপ নকৰিব গোটেখিনি ভিডিও সম্পূৰ্ণকৈ চাব মই এতিয়া হল ৰুমত যাম বাৰান্দাৰ পৰা ওলাই আছো আপোনালোকে চাক কেনেকুৱা হ'ল ভিডিওটো মই গোটেখিনি দেখুৱাই আছো এইটো কাম ফিনিশিং হোৱা নাই এখিনি লগাবলৈ লগাই আছে ফ্লোৰটো বাকি আছে এখিনি এটো এটা হেৰি বাথৰুম হয় এটো লগালে এখিনি আৰু মই আপোনালোকক দেখুৱাই আছো এটো ৰুম এটা এই ৰুমটো আপোনাৰ এটো তাক সৰু ইমান ডাঙৰ নহয় আৰু সৰুই হয় এটো বাথৰুম কেনেকুৱা হ'ল আপোনালোকে কমেন্টত জনাব আৰু মোৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকল নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকন দবাই দিব এটো আৰু এটা ৰুম বাহিৰত তাৰমানে চলে